জয় হিন্দ দোস্ত, স্বাগতম জনাইছোঁ মোৰ সনৰসম চেনেললৈ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তো বন্ধুসকল, আজি আমি আপোনালোকৰ লগত আলোচনা কৰিম অসম পুলিচৰ জেইল অৰ্ডাৰ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ইণ্টাৰভিউ কেতিয়া হ'ব। চ' মই আপোনালোকক গোটেইখিনি ক'বলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ ফালৰ পৰা বহুতো বন্ধু বান্ধৱী মোক কমেণ্ট কৰি আছে যে জেইল অৰ্ডাৰ আৰু ফৰেষ্ট গাৰ্ডৰ এডমিট কাৰ্ড কেতিয়া ওলাব। চ' মই আপোনালোকৰ এইটো ভিডিঅ'ৰ যোগেদি গোটেইখিনি ক'বলৈ চেষ্টা কৰিম। চ' স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি অন কৰি দিব, যাতে এনেধৰণৰ নতুন নতুন ভিডিঅ' আপুনি সকলোতকৈ আগত চাব পাৰে। তো বন্ধুসকল, পলম নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে অসম পুলিচৰ ABB কনষ্টেবলৰ বাবে এতিয়ালৈকে বৰ্তমানেও ইণ্টাৰভিউ চলি আছে। চ' আপোনালোকে নিশ্চয় গম পাইছে। আৰু গোটেইখিনি ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ শেষ হোৱা নাই। কিছুমান ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ শেষ হৈছে আৰু কিছুমান ডিষ্ট্ৰিক্টৰ এতিয়ালৈকে ইণ্টাৰভিউ চলি আছে। আৰু নৱেম্বৰ মাহৰ এইটো মাহৰ লাষ্ট তাৰিখৰ পৰা ইণ্টাৰভিউ শেষ হ'ব। তাৰপিছতে আকৌ আহিছে AP আৰু যিবিলাক পোষ্ট আছিল। চ' সেইবিলাক পোষ্টৰ বাবে এডমিট কাৰ্ড মুকলি কৰি দিছে। চ' আপোনালোকে নিশ্চয় এইখিনি কথা গম পাইছে। আৰু যদি আপুনি সেইবিলাক পোষ্টৰ বাবে AP আৰু ফায়াৰমেন এইবিলাকৰ বাবে যদি আপুনি এডমিট কাৰ্ড ডাউনলোড কৰা নাই তেনেহ'লে ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব, তাৰ পৰা গৈ কিনে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধুসকল, আপোনালোকক মই এইটোৱে ক'বলৈ বিচাৰিম যে জেইল অৰ্ডাৰ, চ' জেইল অৰ্ডাৰ আৰু যিটো ফৰেষ্ট গাৰ্ড আছিল, চ' এইবিলাক পোষ্টৰ কেতিয়া এডমিট কাৰ্ড ওলাব, চ' মই আপোনালোকক ক'বলৈ ওলাইছোঁ। তো বন্ধুসকল, আপোনালোকে চাওক অসম পুলিচৰ যিটো ডিপাৰ্টমেণ্ট, চ' গোটেইখিনি ডিপাৰ্টমেণ্টত বেলেগ বেলেগকৈ ইণ্টাৰভিউ আৰম্ভ হৈ আছে। আপোনালোকে চাওক, ফাৰ্ষ্ট অসম পুলিচৰ ABB কনষ্টেবলৰ যিটো ইণ্টাৰভিউ, চ' সেইটো আগতে হৈছে। তাৰপিছত এইটো শেষ হোৱাৰ পিছত আকৌ AP আৰু ফায়াৰমেনৰ যিবিলাক পোষ্ট আছিল, চ' সেইবিলাক পোষ্টৰ বাবে এডমিট কাৰ্ড মুকলি কৰি দিছে। আপোনালোকে নিশ্চয় এডমিট কাৰ্ডখন ডাউনলোড কৰিছে, আৰু যদি ডাউনলোড কৰা নাই মোৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংকটো আছে, তাৰ পৰা যাই কিনে ডাউনলোড কৰি ল'ব। চ' বন্ধুসকল, আপোনালোকে AP আৰু ফায়াৰমেনৰ যিবিলাক পোষ্ট আছিল, চ' সেইবিলাক পোষ্টৰ বাবে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো নেক্সট মাহৰ প্ৰথম সপ্তাহৰ পৰাই আৰম্ভ হ'ব, আপোনালোকে নিশ্চয় গম পাইছে। চ' বন্ধুসকল, আৰু জেইল অৰ্ডাৰ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিবিলাক পোষ্ট আছে, সেইবিলাক পোষ্টৰ বাবে অতি সোনকালে এডমিট কাৰ্ড মুকলি হ'ব। কাৰণ আপোনালোকে চাওক, এটা ডিপাৰ্টমেণ্টৰ পিছত এটা ডিপাৰ্টমেণ্ট অতি সোনকালে ইণ্টাৰভিউখন পাতি আছে। চ' আপোনালোকে চাওক, যেনেকুৱা AB আৰু EBৰ যিবিলাক পোষ্ট আছে, সেইবিলাক পোষ্টৰ ইণ্টাৰভিউ শেষ হোৱাৰ আগতে আকৌ AP আৰু ফায়াৰমেনৰ যিবিলাক পোষ্ট আছে, সেইবিলাক পোষ্টৰ বাবে এডমিট কাৰ্ড মুকলি কৰি দিছে। তাৰপিছত আকৌ AP আৰু ফায়াৰমেনৰ পোষ্ট আছে, চ' সেইবিলাক পোষ্টৰ ইণ্টাৰভিউ শেষ হোৱাৰ আগতে আকৌ জেইল অৰ্ডাৰ বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিবিলাক পোষ্ট আছে, চ' সেইবিলাক পোষ্টৰ বাবে এডমিট কাৰ্ড মুকলি কৰি দিব। তো বন্ধুসকল, আপোনালোকে নিশ্চয় গোটেইখিনি কথা গম পালে। আৰু আপোনালোকে যদি এইবিলাক পোষ্টৰ বাবে এতিয়ালৈকে প্ৰিপাৰেশ্যন আৰম্ভ কৰা নাই তেনেহ'লে আজিৰ পৰা প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়ক, আৰু বেছি দিন সময় নাই। তো বন্ধুসকল, আপোনালোকৰ মাজলৈ ভিডিঅ'টো আজিৰ এইখিনি আছিল, সৰু সুৰা ভিডিঅ'। চ' ভিডিঅ'টো কেনেকুৱা পালে, যদি ভাল পালে তেনেহ'লে প্লিজ এটা লাইক কৰিব, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰখা নাই ছাবস্ক্ৰাইব কৰি ল'ব। চ' বন্ধুসকল, আজিৰ কাৰণে ভিডিঅ'টো সৰু সুৰা এইখিনিতে সমাপ্ত কৰিছোঁ। জয় আই অসম।